Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ভয়ংকৰ বিপদত এইবাৰ অসমত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। ডিম্পু বৰুৱাৰ দৰে ইমান ডাঙৰ ইউটিউবাৰে এনেকুৱা কৰাটো উচিত আছিলনে? কি ভুল কৰিলে আচলতে ডিম্পু বৰুৱাই? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা ডিম্পু বৰুৱাক সকলোৱে অনুকৰণ কৰে, কাৰণ তেওঁ বনায় ইনফৰ্মেটিভ ভিডিঅ'। কিন্তু ৰিচেণ্টলি দিয়া এটা ভিডিঅ'ৰ বাবে তেখেতে এতিয়া বিপদত পৰিবলগীয়া হৈছে। আমি সকলোৱে জানো যে ভগৱান ৰামৰ দুজন ল'ৰা আছিল, লৱ আৰু কুশ। কিন্তু ডিম্পু বৰুৱাই আপলোড কৰা সেই ভিডিঅ'টোত ৰাম মন্দিৰ কথা কওঁতে তেওঁ দুজন পুত্ৰৰ নাম কুশা আৰু লাভা বুলি জানিবলৈ দিয়ে। আৰু এনে ভুল তথ্য দিয়াৰ বাবে এতিয়া বিতৰ্কত সোমাই পৰিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। আৰু আপোনালোকে ইয়াৰ ওপৰত কি ক'ব? ইমান এজন জনপ্ৰিয় ইউটিউবাৰ হৈ এনে ভুল কৰাটো আচলতে উচিত আছিলনে? মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।